আটাইলৈকে নমস্কাৰ। অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, মঞ্চত উপবিষ্ট দলৰ সন্মানীয় উপসভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্যে, ভাতৃভগ্নী সংগঠনৰ নেতৃবৃন্দ আৰু দলৰ বিভিন্ন দায় দায়িত্বত থকা মোৰ অতি শ্ৰদ্ধাৰ সতীৰ্থসকল বুলি ক'লো। মই 2013 চনত এই ঘৰখনৰ পৰা অলপ অভিমান কৰি ওলাই গৈছে। অভিমান সেইকাৰণে হৈছিল যে অন্তৰেৰে ভাল পাই মোৰ ৰাজনৈতিক জীৱন এই স্থানৰ পৰাই আৰম্ভ কৰিছিলোঁ 2004 চনত। আৰু দলে তাৎক্ষণিকভাৱে মোক মঙলদৈ লোকসভাৰ দলে এটি গুৰুত্বপূৰ্ণ টিকটো প্ৰদান কৰিছিল। ইয়াৰ পিছতো দিছে 2011 চনতো। কিন্তু ক'ৰবাত 11 চনৰ নিৰ্বাচনৰ পিছত তেতিয়াৰ হয় নেতৃবৃন্দই আমাক বুজি উঠাত ক'ৰবাত দেৰি হৈছিল বা ক'ৰবাত হয়তো মোৰ অভিমান আৰু স্বাভিমানে বেছিকৈ ক্ৰিয়া কৰিছিল। যি নহওক, য'ৰ পৰা মোৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল, 11টা বছৰ এক প্ৰকাৰ বনবাস কাল শেষ কৰি মই পুনৰ স্বৰাজ্যলৈ উভতি অহাৰ লেখীয়াকৈ আজি উভতি আহিছোঁ। এটাই সংকল্প, দলৰ নেতৃত্ব সলনি হৈছে। নতুন চিন্তাৰে দলটোক আগবঢ়াই নিবলৈ যি প্ৰয়াস চলাইছে, তাৰ সহযোদ্ধা হ'বলৈ আজিৰ পৰা বহুদিনৰ পূৰ্বে আহ্বান আহিছিল। হয়তো মই সিদ্ধান্ত লোৱাত পলম কৰিলোঁ, কিন্তু দলীয় ইয়াৰ পৰা ওলাই গৈছিলোঁ। মোৰ কাৰো প্ৰতি কোনো ধৰণৰ ব্যক্তিগতভাৱে মোৰ বিদ্বেষো নাছিল, আজিও নাই। আজি আনন্দিত যে পৰিৱৰ্তিত যিটো ৰাজনৈতিক পৰিস্থিতি দেশৰ আৰু ৰাজ্যখনৰ, জনসাধাৰণে যিটো বিচাৰিছে সেই পথেৰেই বাট বুলিব লাগিব। কাৰণ দীঘলীয়া সময় অসম আন্দোলন হ'ল, আমিবোৰ অসম আন্দোলনৰ তাৰ যিটো ফলাফল, ইয়াক এক কাৰ্যকৰী ৰূপ দিয়াৰ দায়িত্ব পায়ো কেন্দ্ৰ আৰু ৰাজ্যৰ বুজা পৰাৰ অভাৱৰ বাবেই বা কেন্দ্ৰৰ সদিচ্ছাৰ অভাৱতেই আমি কি লক্ষ্যত তেতিয়া উপনীত হ'ব পৰা নাছিল। তথাপিও আশা কোনেও এৰি দিয়া নাছিল। ময়ো যদিও ঠিকনা সলাইছিলোঁ, কেতিয়াও কিন্তু স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতা মই আঁচুৰ কৰিবলৈ দিয়া নাছিল। আৰু আজি সাম্প্ৰতিক যি ৰাজনৈতিক এটা পৰিৱেশ গঢ় লৈ উঠিছে, এই পৰিৱেশত আঞ্চলিকতাবাদী শক্তিশালী চিন্তা চৰ্চাৰে ৰাজ্যখনক আগবঢ়াই নিবলৈ ইয়াত এটা শক্তিশালী শক্তিৰো সহযোগ লাগিবই। আৰু সেই
ৰাষ্ট্ৰ পুনৰ নিৰ্মাণৰ সংকল্প লোৱা ভাৰতীয় জনতা পাৰ্টিৰ সৈতে অসম গণ পৰিষদ দলে একত্ৰিতভাৱে স্বকীয়তা ৰক্ষা কৰি যি সাংগঠনিক তথা ৰাজনৈতিক পথত আগবাঢ়িছে সেই পথেৰে বাট বুলিবলৈ মই এয়াই উপযুক্ত সময় বুলি বিবেচনা কৰিলোঁ আৰু কংগ্ৰেছ দলে নিজৰ মাজত থকা খোৱা কামোৰাখিনিকেই চম্ভালিব পৰা নাই সাধাৰণ কৰ্মীক কি ন্যায় দিব আৰু এনে সময়তে দেখা গ'ল বহুদা বিভক্ত কংগ্ৰেছ নেতৃত্বই জাতীয় বিষয়বিলাকক তেওঁলোকে যি ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেই গুৰুত্বটো প্ৰদান কৰা পৰিলক্ষিত নহ'ল অইন নালাগে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই অসমৰ জনসাধাৰণৰ দীঘলীয়া এই যিটো স্বকীয়তাৰ সংগ্ৰাম সেই সংগ্ৰামক ওচৰত নথি স্বীকাৰ কৰি সিদ্ধান্ত লৈছিল এখন ঐতিহাসিক অসম চুক্তি হৈছিল সেইখনক ৰূপায়ণৰ ক্ষেত্ৰত কংগ্ৰেছ দলো যে বহু পৰিমাণে দায়বদ্ধ সেই কথাটো কিন্তু কোনো ধৰণে ফুটি নুঠিল বা তেওঁলোকক দায়বদ্ধতা ৰূপায়ণ কৰাটো পৰিলক্ষিত নহ'ল জাতীয় সমস্যাবিলাকৰ ক্ষেত্ৰত দলটো পৰম মুখাপেক্ষী হৈ থাকিল সততে হাইকমাণ্ড কেন্দ্ৰিক হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰশীল হৈ থকা কংগ্ৰেছ দলে অসমৰ জনসাধাৰণৰ স্বাভিমান ৰক্ষা কৰিব নোৱাৰে আৰু এই সময়ত অসম গণ পৰিষদত যি নবীন আৰু প্ৰবীণৰ সমাহাৰেৰে নতুনৰ গতি খেদা ডেকা গাভৰু আমি সেই দৃষ্টিভংগীৰে আগবাঢ়িছে মই তাৰ এগৰাকী সহযোদ্ধা হ'বৰ কাৰণে সুযোগ প্ৰদান কৰাৰ কাৰণে অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি কাৰ্যকৰী সভাপতি প্ৰমুখে অসম গণ পৰিষদ দলৰ ওচৰত মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰি আহি থকা সময়ত আপোনালোকে যি দায়িত্ব ন্যস্ত কৰে যি সংকল্পৰে আগবাঢ়িবলৈ নিৰ্দেশনা দিয়ে তেনে পথেৰে আগবঢ়াৰ সিদ্ধান্ত সদৰি কৰি পুনশ্চ সদৌতিলৈকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ আৰু উপস্থিত থকা সদৌতিলৈকে মোৰ সেৱা জনাইছোঁ ধন্যবাদ জয়